বন্ধুগণ এফালে একেবাৰে ৰাতিপুৱা মই ঘৰ মচাত লাগি গ'লোঁ দেই, কাৰণ আজি নামঘৰৰ পাল পৰিছে আমাৰ, গতিকে ঘৰ চৰ সাৰি মেলি শুই উঠিয়ে ঘৰ মচাতে লাগি গৈছোঁ আৰু জানেনে, কাৰণ আজি দেওবাৰো হয় আৰু দেওবাৰ বুলি ক'লে বিশেষ কিছুমান কাম থৈ যোৱা হয়, দেওবাৰে কৰিম নহয় জানো। গতিকে খোৱা বোৱাবিলাক অলপ লাহে ধীৰে কৰিম আৰু, যিহেতু মানুহজনৰ আজি স্কুল বন্ধ, দেওবাৰ হয়। আৰু এইফালে মই একেবাৰে ঘৰ চৰ মচি মেলি আজৰি হৈ গা পা ধুই ৰুমত আহিলোঁ। ৰুমত আহি নিজকে অলপ সজাই ল'লোঁ আৰু, সজাই মানে কি আৰু ড্ৰেছ চেছ পিন্ধি ল'লোঁ আৰু এতিয়াতো পাকঘৰলৈ যাব লাগিব নহয় জানো বাৰু। ৰাতিপুৱা চাহকাপ তেনেকৈ মানুহজনে বনাই দিলে, মাহঁতক, তেওঁলোকে নিজে বনাই খালে। পিছত মই গা পা ধুই আজৰি হৈ মেলি এইফালে ভাবিলোঁ আজি পুৰি খাওঁ। আৰু যোৱাকালিয়ে মই এইফালে মটৰ তিয়াই থোৱা আছিলে, মটৰখিনি ধুলোঁ ভালকৈ। আৰু এইফালে আটা লৈ লৈছোঁ মুঠিবলৈ বুলি। আৰু এইফালে ধুই মেলি কুকাৰত প্ৰথমতে মই ভাবিলোঁ বইল কৰি লওঁ মটৰ আৰু আলু, ঘুগুনিৰ সৈতে খাম আৰু পুৰি। তাৰপাছতে এইফালে গেছটো অন কৰিলোঁ, এইফালে মটৰৰ কুকাৰটো পাতি দিলোঁ। আৰু আনফালে মই ৰুটি মুঠি হৈ গ'ল, এইফালে গুল্লু বনাই ল'লোঁ আৰু এইফালে। আৰু মই একদম কাঁহীতেহে হেৰি কৰি ভাল পাওঁ। আৰু আনফালে কেৰাহী পাতি মেলি এইফালে হৈছে আৰু পুৰি, চাওকচোন বাৰু, দেখিছে নহয় আপোনালোকে। আৰু আনফালে মোৰ মটৰ বইল কৰাবোৰ হৈ গ'ল আৰু তেল মাৰিব লাগিব আৰু এতিয়া। এইফালে মই কেৰাহী চেৰাহী পাতি তেল মাৰিবলৈ বুলি তেলত তেজপাত দিলোঁ আৰু পাঁচফোৰণ অকণমান দিলোঁ, লগতে শুকান জলকীয়া দিছোঁ আৰু পিঁয়াজ চিয়াজ দিছোঁ আৰু। গতিকে সকলোৱে ভিডিঅ'টো শেষৰলৈকে চাব। এইফালে চাওকচোন মোৰ পুৰিখিনি পুৰি হৈ গৈছে বাৰু। আৰু এফালে তেলত দিছোঁ মটৰবোৰ, ঘুগুনি খাই পিছে কোনে ভাল পায় কমেণ্ট কৰিব, মই পিছে বৰ ভাল পাওঁ। আৰু আনফালে মই কেঁচা পিঁয়াজটো কাটি ল'লোঁ মিহিকৈ, কাৰণ ঘুগুনিৰ লগত এনেকৈ লৈ পিনি খাবলৈ মই ইমানেই ভাল পাওঁ নহয়, মানে মোৰ একদম ফেভৰেট ডিছ বুলি ক'ব লাগিব মানে, জানেনে। গতিকে সকলো শেষৰলৈকে ভিডিঅ'টো চাব, আশা কৰিছোঁ চাব বুলি। আৰু এইফালে খাবলৈ মানে বহুত টেষ্টি আছিলে, গতিকে ভাবিলোঁ আপোনালোকলৈও ভিডিঅ'টো আগবঢ়াই দিওঁ আৰু সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। আৰু সকলোকে মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ বহুত। আৰু কি ক'ম আপোনালোকক, লগতে মোৰ ভিডিঅ'বোৰ সকলোৱে চাব, মৰম দিওঁ। এয়াই আজিলৈ, বাই বাই।